হ'ল বাহ মই মৰি যাওঁ আৰু দেই গোটেই নমস্কাৰ গাইছ ৱেলকাম বেক টু মাই ইউটিউব চেনেল আমি নিজকেইটা দেখিছিলে আমাৰ ঘৰত বিয়া আছিলে মানে বৰ্তাৰ ল'ৰাৰ বিয়া দাদাৰ বিয়া তো ময়ো আহি গ'লোঁ বিয়াত মিনি ভ্লগ দিছিলোঁ বাৰু তাৰপিছত চাইছিলে দাদা যদি নাইছা প্লিজ চাব ভিডিঅ' আৰু চেনেলটো প্লিজ ছাবস্ক্ৰাইব কৰি দিয়ক আগতীয়াকৈ কৈ লৈছোঁ তাৰপিছত ভিডিঅ' আজি দেখাম বিয়া ভাবিলোঁ আজি লং ভ্লগ এটাকে কৰোঁ সেইটো কাৰণে একদম দেখাম দৰা কইনা ধুনীয়াকৈ তো ভিডিঅ'টো শেষলৈকে চাই থাকিব একদম স্কিপ নকৰিব দেই চাব মজা আছে ভিডিঅ'টো আৰু দেখাম ওচৰে পাজৰে কিবা কিবি অলপমান তো চাই থাকিব ভিডিঅ'টো একদম শেষলৈকে তো বোলে ষ্টাৰ্ট কৰোঁ আৰু সৰু আমাৰ বাইদেউ দেখিছে বহিলে পূৰা ৰিলচ বনাইছে আৰু পোৱালি এইফালে হা এইফালে হা ঘৰৰ পৰা অকণমান আঁতৰত দাদা এজন থাকে বেছি আঁতৰত নহয় তো দাদা ঘৰলৈ আহিছিলোঁ আৰু বিয়ালৈ ওলোৱাৰ আগত ফুৰি আহিলোঁগৈ এনেই ইমান সোনকালে নাই যোৱা এইপিনে বোলে চব এইটো ৰাস্তা মাথাউৰি ৰাস্তা মানে কেনেকুৱা ধুনীয়া পৰিৱেশটো দেখিছেনে আৰু গোটেইখন সোণালী ধাননিয়ে একদম ধুনীয়া কৰি ৰাখিছে একদম সাংঘাতিক ঠাণ্ডা এটা পৰিৱেশ মানে থাকিবলৈ একদম মজা হ'ব আৰু এই ভাগ চাই শিৱ মন্দিৰ আগতে আহিছিলোঁ বাৰু এতিয়া বহুত দিন অহা নাই খোলে নে নুখোলে নাজানো গৈ থাকক মই গৈ আছোঁ আৰু তাৰপিছত ডাইৰেক্ট আহি গ'লোঁ বিয়া ঘৰত পূৰা মানুহ ভৰ্তি হৈ গ'ল আমি অলপ অহা দেৰি হ'ল আৰু গ'লে গধূলি সময়তে মানুহ ভৰ্তি হয় মানে এইটো সময়তহে মানুহ পূৰা ভিৰ হয় আৰু দৰা কইনাক ওচৰৰ পৰা দেখাম ফটোহে দিম দেই জুম কৰি নিছোঁ দেখিছে চাগে আৰু ফটোহে দিম ভালকৈ ভিডিঅ' কৰিবলৈ নহ'লে আৰু এয়া আমাৰ দৰা কইনা মানে দাদা আৰু বৌ আমাৰ নতুন বৌ তাৰপিছত এয়া দাদাহঁতৰ ফেমিলিটো বৰ্তা বৰমা দাদা বৌ বা আৰু পেহী তাৰপিছত এয়া আমি 7 কাজিন ছিষ্টাৰ্ছ দি একেলগে পূৰা লগ হৈ ফটো চটো উঠিলোঁ আৰু ময়ো অকলে ফটো চটো উঠি ল'লোঁ অলপ মানে এনেকৈ ভিডিঅ' বনাই থকা নাই লাজ লাগে ফটো উঠোঁতে অকণমান এনেকৈ ভিডিঅ'টো কৰিলোঁ তাৰপিছত খাবলৈ আহিলোঁ খানাটো আধা আধি অলৰেডি খালোঁ তাৰপাছতহে ভিডিঅ' কৰিছোঁ আৰু এয়া মাছ মটন ধেৰ কিবা কিবি আছিলে মুঠতে খালোঁ আৰু মই লাহে লাহে মনে মনে ভিডিঅ'টো কৰিছোঁ আৰু এইখন মই সৰুতে পঢ়া স্কুলখন মানে অংগনবাদীতে পঢ়িছিলোঁ আৰু ক্লাছ 2 নে 3 মানলৈকে পঢ়িছিলোঁ বিয়া ঘৰ একদম ফ্ৰণ্টতে আছে স্কুলখন তাৰপিছত গধূলিলৈ মোৰ পুতলা দুটা আহিলে মানে পপনা আইচক্ৰীমত দুইজনী আহিলে এক্টিং চকচোন তাই আৰু এইটো একদম বিয়াৰ পাছদিনাৰ ভিডিঅ' মানে কালি সামৰিব নহ'লে সেইকাৰণে ঘৰতে আছিলোঁ যিহেতু পিছবেলা সময়ত অলপ ওলাই আহিলোঁ গোটেইকেইটা মিলি দলংখন চাবলৈ মানে তেনেকৈ আৰু এনে আবেলি সময়ত আৰু এইখন কাকডোঙা নৈ হয় আমাৰ ঘৰৰ পাছফালেই আছেগৈ নৈখন মানে গৈছেগৈ কিন্তু পানী নাই ইমান এতিয়া শুকালে চাগে কেনেকুৱা ধুনীয়া পৰিৱেশ তো ভিডিঅ'টো আজি ইমানখিনিয়ে আছিলে কেনেকুৱা পালে চাই জনাব যদি ভাল লাগিলে লাইক কমেণ্ট শ্বেয়াৰ আৰু চেনেলটো প্লিজ ছাবস্ক্ৰাইব কৰি দিব তো আজিলৈ বাই বাই